হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল গুৱাহাটী ডেকা। আজি গৈছোঁ আমি ফেঞ্চি বজাৰ, কাৰণ গম পাইছে বহাগ বিহু আহি আছে, কিছু বজাৰ কৰিবলগীয়া আছে। অলপ ফেঞ্চিত গৈ বজাৰ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা মানুহ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি জালুকবাৰী আহি পাইছোঁ, গৈ আছোঁ এতিয়া ফেঞ্চি বজাৰ। আপুনি ৰাইট চাইড বগা বিল্ডিংটো দেখা পাইছে, তাত জালুকবাৰী থানাখন আহিব। মই শুনাত আৰু কিমান দূৰ সত্য গম নাপাওঁ। আকৌ এইটো বগা যোনটো দেখিছে এইটো ভূপেনবাৰী সমাধি ক্ষেত্ৰ সকলোৱে জানে। আকৌ সেইটো শৰাইখন যে বনাইছে সেইটো নতুনকৈ বনাইছে, চাগে পাৰ্ক বনাব তাতে, গৈ ভাল লাগিব, অপেনিং কৰক। এতিয়া জালুকবাৰীৰ পৰা ডাইৰেক্ট আদাবাৰী চাফ মেট্ৰন শ্বপিং মল V2 হওক বা এইটো নতুনকৈ এখন কৰিছে নৰ্থ চাৰ্ট, মানে কি ক'ম আৰু শ্বপিং মল আদাবাৰী একদম বেলেগ হৈ গৈছে একদম এতিয়া একদম। পুৰা একদম ব্ৰিজৰ কাম চলি আছে, পুৰা বনাই গৈয়ে আছে দিন ৰাত একাকাৰ কৰি। ভাল লাগিব দিয়কচোন এটা, কাৰণ যিহেতু আমাৰ অসমতে হৈছে ন, কিবা এটা ভাল লাগিব আৰু ফ্লাই অভাৰটো গ'লে দেখিবলৈ ধুনীয়া লাগিব। এতিয়া চাওক এইটো লেফ্ট চাইডে চিনেমাখন চাই যাওঁ নেকি, নাচাওঁ দিয়ক, অলপ 14 তাৰিখে আহিম KGF চাবৰ কাৰণে। এতিয়া বলেৰী ডাইৰেক্ট কামাখ্যা মন্দিৰ, মাৰ আশীৰ্বাদ লৈ ফেঞ্চিলৈকে ওলাই আহিছোঁ। জয় মা কামাখ্যা। তেন্তে বলক চাওক কেনেকুৱা কি জাম টাম দেখাই আছে নহয়। আমাৰ আগত অটো গৈছে, বাছ গৈছে, আহি আমি এতিয়া পাই গ'লোঁ আপোনাৰ কামাখ্যা গেট। কামাখ্যা গেটত এটা ধুনীয়া চাবলগীয়া মন্দিৰ আছে এটা, সেইটো হ'ল বিশ্বকৰ্মা মন্দিৰ। ইয়াতে চাওক মই দেখাই দিছোঁ, লেফ্ট চাইডে চাওক, এইটো যোনটো দেখিছে এইটো হ'ল বিশ্বকৰ্মা মন্দিৰ। মই কিমান দূৰ সত্য ক'ব নোৱাৰোঁ, মই জানাত এইখন গুৱাহাটীৰ ভিতৰত চাগে এইটোৱে চাগে বিশ্বকৰ্মা মন্দিৰ আছে। আপোনালোকে যদি গম পায় বা জানে মোক কমেণ্ট কৰি জনাব ক'ত আছে। তাৰপিছত গৈ আছোঁ, এতিয়া আকৌ দেখাইছোঁ লেফ্ট চাইড এইটো চক্ৰেশ্বৰ যোৱা ৰাস্তা হয়, এইটো আপোনালোকে আহিব, এইটো ধুনীয়া জেগা হয়, চাবলৈকে ধুনীয়া হয় প্লেচ। আকৌ ডাইৰেক্ট তাৰ পৰা আহি আমি একদম পাৰ্কত ল'ৰা ছোৱালীবিলাক চাই গৈ আছোঁ। কিবা এটা ভাল লাগে ইয়াতে আহিলে, তেনেকৈ ল'ৰা ছোৱালীবিলাক বহি থাকে পাৰ্কত, কি ক'ম আৰু বেলেগ এটা ফিলিং আহে আৰু। ফাইনেলি আহি পাই গ'লোঁ ফেঞ্চি। গাড়ী পূৰা একদম এই নতুন দোকান দিছোঁ লেফ্ট চাইডে। এতিয়া বজাৰত গৈ আছোঁ, যোৱাৰ আগতে হালধীয়া দোকান, এই চিধা দোকানটো যে দেখিছে হালধীয়া দোকানত ৰখি এটা ষ্টিং খাই যাওঁ, এনাৰ্জি লাগিব মানে গৰমত ঘূৰি ফুৰিবৰ কাৰণে এনাৰ্জি ড্ৰিংক এটা খাই যাওঁ বলক। তেওঁ মানিব পাৰে। ইয়ালৈ যদি 20% ভাড়া বঢ়ায় তো সেইখন দোকান আপুনি দিব। পূৰা তামাম মানুহ গামচা লৈ লৈছোঁ, পূৰা মানুহ চব এইফালে পূৰা মানুহ। ফেঞ্চিত গৈছিলোঁ আজি, মানে বিহুৰ অলপ বজাৰ কৰিব, মানে গামোচা চামোচা আনিব গ'লোঁ, কিন্তু অকল গামোচাই নহয়, হাফ পেণ্ট চাফ পেণ্ট লোৱা হ'ল, ভাগিন ভতিজা গোটেইকেইটাৰ।
লৈ মেলি জাষ্ট ঘৰত আহি পাইছোঁ। বহুত গৰম। আজি ভিডিঅ'টো বহুত দিনৰ মূৰত আজি বনাইছোঁ। মানে ভিডিঅ'টো এইটো কাৰণে বনোৱা হ'ল যে যিহেতু বহাগ বিহুৰ বতৰ এতিয়া হ'লে তাৰমানে ফেঞ্চি বজাৰত মানুহৰ সমাগম কেনেকুৱা মই সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো দেখা পাব। ভিডিঅ'টো শেষ কৰাৰ আগত সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা থাকিল। ভিডিঅ'টো আপোনালোকে গোটেইবিলাখানে চাব আৰু ভিডিঅ'টোত যোনে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।